কওকচোন আপোনালোকৰ কেনেকুৱা কি অসুবিধা হৈছে? আচ্ছা, সবক ধন্যবাদ থাকিলে ইয়াত অহাৰ কাৰণে। আৰু আপোনালোকে গম পাই আছে যে আমাৰ বিজেপিৰ প্ৰেচিডেণ্ট বুলি নুৰামিন যে সি আমাৰ ওপৰত বহুত অত্যাচাৰ কৰি আছে, কোনোৱে মাত নুঠায়। আজি মই উঠাইছোঁ, আমি গৈ ইতিমধ্যে গৈ আমি থানাত এজাহাৰ কৰি আহিছোঁ, ইনভেষ্টিগেশ্যন চলি আছে, যি একশ্যন হয় হ'ব। আৰু যোৱা 6 তাৰিখে মোৰ ভণ্টি এজন ঠুকাইছিল, ঠুকোৱাৰ পিছত সি মানে এনে পুলিচৰ কথা কৈ কিনি টকা ডিমাণ্ড কৰিছে মোৰ তাত, 5,000 টকা তাক দিব লাগে বুলি নুৰামিন। পিছত এতিয়া আমি দিব থানাত গৈ তাৰ কথা কৈ হা টকাটো কৈছে মানে মাইকে ছোৱালীটোক বোলে আমি বোলে মৰাই দিছোঁ বোলে আমি, এনেকুৱা মানে মিছাকৈ অভিযোগ উঠাইছে আমাৰ ওপৰত। মোৰ ভণ্টি হয়, তেখেতৰ ৱাইফ হয়। নুৰামিন ইয়াৰ বিজেপিৰ প্ৰেচিডেণ্ট বুলি নাজানো, কেনেকুৱা প্ৰেচিডেণ্ট হ'ল আমি কোনোৱে গম নাপাওঁ। সি কেনেকুৱা জনতাৰ ছাপোৰ্টো লোৱা নাই, অকলে চব প্ৰেচিডেণ্ট হৈ গ'ল। আৰু য'তে যায় খালি কোনোবা ঘৰত হাজবেণ্ড ৱাইফ কাজিয়া হ'লেও এইটো মাজত সোমাই কিনি টকা মানে দলালি কৰে, টকা লৈ থাকে। এনে ডেলিভাৰী আছিল কিবা, আৰু বেলেগ কিবা ৰোগ আছিল বুলি শুনিছোঁ। আৰু ৰাতি আমি এম্বুলেঞ্চ ফোন কৰিছোঁ, এম্বুলেঞ্চে মানে আহোঁতে লেট হৈ গ'ল, আৰু আহোঁতে লেট হৈ গ'ল। তাৰপিছত আমি ছোৱালী মানুহজন মেডিকেল লৈ গৈছিলোঁ, আৰু মেডিকেল পাওঁতে মানে ডেলিভাৰীটো হৈ গ'ল ৰাস্তাতে। আৰু এডমিট কৰাইছোঁ, তেতিয়া মানে অক্সিজেন লগোৱাৰ পিছত মানে ডেথ হৈ গ'ল। আৰু নুৰামিনে এতিয়া টকা ডিমাণ্ড কৰিছে, তাক 5,000 লাগে, নহ'লে বোলে পুলিচ আহি আমাক চবক লৈ যাব। যে মানুহজন মৰিছে নুৰামিনে বিচাৰিছে পইচা মোৰ তাত, তাক দিব লাগে, সেইবিলাক IC ছাৰক দিব। আমি IC ছাৰৰ লগত কথা পতা হৈ গ'ল, IC ছাৰে নাজানে এইবিলাকৰ পিছত। ডিপু থানাৰ। ষ্টেপ এতিয়া আমি চবেই এতিয়া মানে কমপ্লেইন কৰি থৈ আহিছোঁ, গাঁৱৰ মানুহ গৈছিলোঁ কিছুমানে। এতিয়া তাৰ ওপৰত কি একশ্যন হয় তো হ'ব, আৰু কানুনে কি কৰে। আৰু আমাৰ মানে এনেকুৱা দালাল নালাগে ছাৰ। আৰু আমাৰ বিজেপিৰ প্ৰেচিডেণ্ট বুলি নুৰামিন আমাক নালাগে, কোনো নালাগে ইয়াত। যেইকেইজন আছে চবেই ড্ৰাগছৰ লগত জড়িত হৈ আছে, চবেই ড্ৰাগছৰ বিজনেছ কৰে, চব ড্ৰাগছ, চবেই জানে, কোনো মাত নুঠায়। সোধক আপোনালোকে চবকে, কোনে মাত নুঠায়। যোনে মাত উঠায়, যোনে অভিযোগ উঠায়, সিৰ ওপৰত সি এনে মিছামিছি কিবা কিবি কৰি সি লগাই দিয়ে। সেই তাৰ পৰা আকৌ পইচা দিব, পুলিচৰ কথা কৈ পইচা ডিমাণ্ড কৰে, পইচা নিদিলে সি হেৰাফেন কৰি থাকে। এতিয়া উপযুক্ত শাস্তি ছাৰ, মানে সিহঁতে আমাৰ বিজেপিৰ কোনো প্ৰেচিডেণ্ট ছেক্ৰেটাৰী নালাগে, এইবিলাক দালাল নালাগে। আৰু যদি দালাল হ'ব বিচাৰে সিহঁতে ইয়াৰ নহয়, বাহিৰত ক'ৰবাত গৈ কৰক। আমি ইয়াৰ পৰা ছাৰ সৰুৰ পৰা ডাঙৰ হোৱা, জন্মস্থান আমাৰ এইটো।